নমস্কাৰ, মই ৰুবি স্বাগত জনাইছোঁ মোৰ চেনেললৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজিৰ ভিডিঅ'টোত মই আপোনালোকক এই টাৰ্টল ভাইন ফুলজোপাৰ যত্নৰ ওপৰত ক'ম। ইয়াক কেনেকুৱা মাটিত ৰুব লাগে, কি সাৰ দিব পাৰি আৰু কেতিয়া আৰু কেনেকৈ ইয়াৰ কাটিং লগাব পাৰি, এই সকলোবিলাক বিষয় মই এই ভিডিঅ'টোত আপোনালোকক জনাম। এই ভিডিঅ'টো দিবৰ বাবে এগৰাকী ভণ্টি বিতুমণি বৰাই কমেণ্ট কৰিছিল, সেয়ে মই ভাবিলোঁ ভিডিঅ'টো দিওঁ। নহ'লে এইজোপা একদম সাধাৰণ ফুল, বৰ বিশেষ যত্নৰ প্ৰয়োজন নহয়। এই ফুলজোপা সাধাৰণতে হেংগিং টাবত বেছি ভাল লাগে, গোটেই টাবটো আৱৰি ধৰে ধুনীয়াকৈ। ইয়াত মই এই সৰু অকণমানি টাবটোতে ৰুই থৈছোঁ। ইয়াতো দেখিছেনে তললৈ এনেদৰে বগাই বাঢ়ি বাঢ়ি আহি আছে গছজোপা। ইয়াক এনেদৰে ডেক'ৰেটিভ প্লাণ্টাৰবিলাকত ৰুলেও বহুত ধুনীয়া লাগে দেখিবলৈ। এতিয়া জানো আহক ইয়াক কেনেকুৱা মাটিত ৰুলে ভাল। এই ফুলজোপা যিহেতু আমি ফুলিবৰ বাবে নুৰুওঁ, অকল পাতৰ বাবেহে ৰুওঁ, সেইবাবে ইয়াৰ মাটিখিনি নাইট্ৰজেন ৰিচ হ'লে ভাল হয়। কিয়নো নাইট্ৰজেনে গছজোপাৰ পাতৰ বৃদ্ধি কৰে, পাতবিলাক সেউজীয়া কৰি ৰখাত সহায় কৰে, লগতে গছজোপাৰ ডাল পাতৰ সংখ্যা বঢ়াই গছজোপা জোপোহা হোৱাত সহায় কৰে। আৰু নাইট্ৰজেনৰ এটা খুব ভাল উৎস হৈছে শুকান গোবৰ। সেইবাবে 60% মাটিৰ লগত 30% শুকান গোবৰ আৰু 10% কেঁচুসাৰ মিলাই ইয়াৰ মাটিখিনি প্ৰস্তুত কৰি ল'ব লাগে। এই ফুলজোপা বাঢ়িবৰ বাবে ৰ'দৰ প্ৰয়োজন নাই। ইয়াক এনেকুৱা ঠাইত ৰুব লাগে য'ত ৰাতিপুৱা বা আবেলিৰ 1-2 ঘণ্টা ৰ'দ পৰে, বা য'ত ৰ'দ নপৰে কিন্তু সূৰ্যৰ পোহৰটো খুব ভালদৰে পৰে, তেনেকুৱা ঠাইত ৰুলে গছজোপা ভাল হয়। অৱশ্যে ঠাণ্ডা দিনত ইয়াক গোটেই দিনটো ৰ'দ পৰি থাকিলেও একো নহয়, কিন্তু গৰমৰ দিনত গোটেই দিন যদি ৰ'দ পায় তেন্তে গছজোপাৰ পাতবোৰ ডিছকালাৰ হৈ যায়, অলপ জ্বলি যোৱাৰ নিচিনা হয়। সেইবাবে গৰমৰ দিনত ইয়াক ছাঁ পৰা ঠাইতে ৰাখিব লাগে। এই টাৰ্টল ভাইন ফুলজোপাৰ দুটা ভেৰাইটি আছে। এটা ভেৰাইটি এইটো যিটোৰ পাতবোৰ অলপ থুপুকা হয়, আৰু আনটো ভেৰাইটিটো এইটো। ইয়াৰ পাতবিলাক অলপ জোঙা হয় আৰু ই সম্পূৰ্ণ সেউজীয়া ৰঙৰ হয়। ইয়াৰ কাটিং মই এতিয়া ইয়াত লগাইছোঁহে, কিয়নো ঠাণ্ডা দিনত গছজোপা শুকাই গৈছিল, মৰি যোৱাৰ নিচিনা হৈ গৈছিল। ঠাণ্ডাৰ সময়খিনি ইহঁতৰ ডৰমেঞ্চি পিৰিয়ড হয়, সেয়ে ঠাণ্ডাৰ সময়খিনিতে এই গছজোপা অলপ শুকাই যায় আৰু মৰি যোৱাৰ নিচিনা হয়। তেনেকুৱা হ'লে মৰি যোৱা অংশখিনি কাটি আঁতৰাই দিলে তলৰ পৰা আকৌ নতুন পোখা আহে, নাইবা ফেব্ৰুৱাৰী বা মাৰ্চ মাহত ইয়াৰ আকৌ কাটিং লগাবও পাৰে। এইজোপাও মই ইয়াত কাটিং লগাইছিলোঁ অলপ দিনৰ আগত। ইয়াৰ কাটিং লগোৱাটো খুব সহজ। ইয়াৰ বাবে প্ৰথমে এনেকুৱা আগ কিছুমান ছিঙি ল'ব লাগে, আৰু এটা টাবত কেতিয়াও অকল এটা আগ ৰুব নালাগে। যিমানেই বেছি আগ ৰুৱে সিমানেই গছজোপা জোপোহা হয়, টাবটো দেখিবলৈ ভাল হয়। এনেদৰে ৰোৱাৰ পিছত ইয়াক প্ৰথম এসপ্তাহমান সম্পূৰ্ণ ছাঁ পৰা ঠাইত ৰাখিব লাগে, আৰু যেতিয়া ওপৰৰ মাটিখিনি শুকায় তেতিয়া পানী স্প্ৰে কৰি থাকিব লাগে। এই ফুলবিধক কম পৰিমাণত সদায় পানী দিব লাগে। ইয়াৰ শিপাটো যিহেতু একদম ওপৰতে থাকে, সেয়ে মাটিখিনি যেতিয়া শুকাই যায় তেতিয়াই পানী দিব। বেছি শুকান মাটিত এই গছজোপা ভালদৰে নাবাঢ়ে, কিন্তু বেছি পানী পাই থাকিলেও গছজোপা পচি যোৱাৰ ভয় থাকে, সেয়ে কম পৰিমাণত সদায় পানী দিব লাগে। এতিয়া জানো আহক ইয়াক কি সাৰ দিব পাৰি। এই গছজোপাক সাৰ দিয়াৰ ইমান প্ৰয়োজন নাথাকেই। যদি পটিং মিক্সটো ভালদৰে বনায় তেন্তে পিছত সাৰ নিদিলেও হয়। তথাপিও যদি সাৰ দিব বিচাৰে তেন্তে ইয়াত লিকুইড সাৰ দিব পাৰে। 3 বা 4 মুঠি শুকান গোবৰ নাইবা কেঁচুসাৰ 2 লিটাৰ পানীত 3-4 দিনমান তিয়াই ৰাখিব লাগে, আৰু সেই তিয়াই থকাৰ সময়খিনিত তাক ডেইলি এবাৰ এবাৰ লৰাব লাগে, আৰু সেই পানীখিনি চেকি লৈ তাৰ লগত সমান পৰিমাণৰ পানী মিলাই ইয়াত লিকুইড সাৰ হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু ঠাণ্ডাৰ দিনত এই গছজোপাক কোনো ধৰণৰ সাৰ দিয়াৰ প্ৰয়োজন নাই। সেই সময়খিনি ইহঁতৰ ডৰমেঞ্চি পিৰিয়ড হয়, মানে সেই সময়খিনিত এই গছজোপা শুই থাকে। সেয়ে ঠাণ্ডাৰ সময়খিনিত এই গছজোপাক একো কৰিব নালাগে, যেনেকৈ আছে তেনেকেই থাকিবলৈ দিব। এই ফুলজোপাত পেষ্ট এটেক হোৱাৰো ইমান সমস্যা নাই, মই আজিলৈকে দেখা নাই। কোনো ধৰণৰ পোক পৰুৱা নালাগেই প্ৰায়, সেয়ে ইয়াত ঔষধ দিয়াৰো কোনো প্ৰয়োজন নাথাকে। এই ফুলবিধ একদম সহজতেই হয়, কোনো সমস্যা নাই। যদি আপোনালোকে এতিয়ালৈকে ৰোৱা নাই তেন্তে এবাৰ ৰুই চাওক। হেংগিং টাবত দিব, খুব ধুনীয়া লাগে দেখিবলৈ। ময়ো দিম এতিয়া, গৰম দিন আহিছে যেতিয়া। আজিলৈ ইমানেই। ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। যদি ভাল লাগিল লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।